মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি বিদ্যালয়খনৰ সৰ্বতো প্ৰকাৰ উন্নতি কল্পে একনিষ্ঠ সেৱা আগবঢ়াই আছে। আপোনাৰ প্ৰতিভা দক্ষতা আৰু বলিষ্ঠ নেতৃত্বত পান পাই উঠিছে একাধিক শৈক্ষিক সাংস্কৃতিক সামাজিক আৰু অনুষ্ঠান। আপোনাৰ মৰম আশীষ আৰু ছত্ৰছায়াতে জীপালৈ উঠিছে দিগাৰুপৰীয়া শব্দ আৰু কণ্ঠ তৰংগ নামৰ সাহিত্য অনুষ্ঠানটি। ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো সময়ৰ প্ৰতিটো সুৰুঙাক সৎভাৱে ব্যৱহাৰ কৰি আপুনি উদযাপন কৰিছে জীৱনক। যোগাত্মক ভাৱনাৰে সুৰীয়াকৈ বিলীন হৈ আছে আপুনি শব্দৰ মাজত। শব্দৰ কচৰত কৰি আপুনি আপোন হৈ পৰিছে এগৰাকী কবি আৰু আবৃত্তিকাৰ ৰূপে। আপোনাৰ কণ্ঠত আছে এক অনাবিল মাদকতা, অভিনয়ত আছে প্ৰাণ। অসমৰ বিভিন্ন প্ৰান্তৰ মঞ্চ, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ আৰু গুৱাহাটী অনতাৰ কেন্দ্ৰৰ অভিনয় শিল্পী ৰূপে আপুনি পৰিচিত। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু জনসাধাৰণৰ লগত থকা আত্মিক সম্পৰ্ক অনুকৰণীয়। মাটিৰ পুতলাৰ খোজ শিশু উপন্যাসৰ জৰিয়তে শিশুসকলক দিছে ভাল মানুহ হোৱাৰ অনুপ্ৰেৰণা। শিশুসকলৰ মনোজগত আলোকিত কৰিবলৈ আপুনি কৰা চেষ্টা প্ৰশংসনীয়। আপোনাৰ শৈক্ষিক কৰ্মক স্বীকৃতি দিছে চৰকাৰৰ লগতে বিভিন্ন জনে। 55 সংখ্যক শিক্ষক দিৱসত আপুনি লাভ কৰিছে কীৰ্তি শিক্ষয়িত্ৰীৰ সন্মান। অসম সাহিত্য সভাৰ আজীৱন সদস্য আপোনাক লৈ আমি গৌৰৱান্বিত। আপোনাৰ এই মহৎ কৰ্মৰ স্বীকৃতি স্বৰূপে শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে আপোনালৈ জুন সৰোজ জ্ঞানজ্যোতি বঁটা আগবঢ়োৱা হল। হেজাৰজনৰ সাহস আৰু প্ৰেৰণাৰ উৎস আপুনি। আমাৰ এই কিঞ্চিত সন্মানে আপোনাৰ জীৱনলৈ অকমান ৰ'দ জোনাকৰ হাঁহি আনিব বুলি আমি আশাবাদী। আপোনাৰ সৃষ্টিয়ে অসমীয়া সাহিত্য শিক্ষা আৰু সংস্কৃতিৰ বৰ্ষৰ সমৃদ্ধ কৰক। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। সভাপতি ৰাজীৱ তালুকদাৰ, সঞ্চালক প্লাবিতা মহন্ত কাকতি, সাংগঠনিক সভাপতি তথা সমন্বয়ক বিৰাজ কাকতি, সাহিত্য সভাপতি অজিত বৰগোহাঁই,